Hello guys, তো মই দুটা বস্তু আনিছো আজি দুটা মানে এটা বস্তু আনিছো তো আপোনালোকক মই আনবক্সিং কৰি কিনে দেখাই আছো আনবক্সিং মানে আমাৰ ইচ্ছানে কৰিছে এইটো তথাপি মই দেখাই আছো এইটো হল ট্ৰাইপড ওকে ট্ৰাইপডটো ধুনীয়া হয় আপোনালোকক মই দেখাই আছো তেতিয়া গম পাব খুলি দিলো ওকে এই দেখো দেখো বহুত লম্বা হয় আৰু ইয়াতে কি আছে এটা আছে ৰিং লাইট ওকে ৰিং লাইট বাকি এইবিলাক আছে এইটো চাৰ্জ দিব লাগিব বৰ্তমান চাৰ্জ আছে নাই চাৰ্জ নাই এডাল লগাব লাগিব ইয়াতে এইটো কেনেকৈ লম্বা কৰিব এইটো ঢিলা কৰি দিলোঁ এইটো wow itu dia আমি drone shot lo bari aru lamba hobo বহুত লম্বা করব আর এটা ভালো আর বহুত মানে কম প্রাইসত বেশি দাম নয় যদি লব পারে আর কোনবা দেই কিন্তু মই ভালকে কম পা নাই বাৰু চালং তো আৰু এটা লগাই দিলো ওকে কোট কেনেকৈ লগাই এইটো ভালকে ধৰিব পৰা নাই এইটো এইকেইটা অলপ চাব লাগিব মই চালেহে গম পাম ফিটিংটো আৰু গাইছ এইডাল মোটামুটি 7 ফুটৰ ওপৰত আছে চাগে দীঘল হয় এইটো যদি কোনোবাক লাগে জনাই দিবি কমেণ্ট কৰি দিবি মই লিংক দি দিম কম দামত কম প্ৰাইজত পাই যাব তো এইখিনিয়ে আৰু বেলেগ নাই দেখাই দিলোঁ এইকেইটা বস্তু আছে এইটো ৰিং লাইটৰ কাৰণে বাকী মই পিছত ভিডিঅ' বনালি আৰু দেখাই দিম অ'কে বাই বাই